1881 চন ব্ৰিটিছ মিউজিয়ামত প্ৰদৰ্শিত কৰা হৈছিল এটা বিশেষ বস্তু কোৱাৰ্ট ক্ৰিষ্টেলেৰে নিৰ্মিত এটা বিশেষ লাওখোলাৰ আকৃতি। এই লাওখোলাটো ব্ৰিটিছ মিউজিয়ামক বিক্ৰী কৰিছিল উগেন বাৰ্বন নামৰ এজন পৌৰাণিক বস্তুৰ সংগ্ৰাহকে। এই লাওখোলাটো কিমান বছৰ পুৰণি কোনেও ক'ব নোৱাৰে, কিন্তু ধাৰণা কৰা হয় যে আজিৰ পৰা প্ৰায় 10,000 বছৰতকৈ অধিক পুৰণি। কাৰণ 1924 চনত প্ৰসিদ্ধ ব্ৰিটিছ অভিযানকাৰী ফ্ৰেডৰিক এলবাৰ্ট মিচেল হিজৰ তুলনীয় ছোৱালী এনা মিচেলে লুবেনটোত থকা পিৰামিডৰ ভিতৰত আৱিষ্কাৰ কৰিছিল ঠিক একেই ধৰণৰ এটা লাওখোলা। লুবেনটোত পিৰামিডৰ ভিতৰত পোৱা বাবে এই ক্ৰিষ্টেলৰ লাওখোলাটোক প্ৰায় 12,000 বছৰ পুৰণি বুলি ধাৰণা কৰা হয়। আমেৰিকা, পেৰিছ, লণ্ডনকে আদি কৰি সৰ্বমুঠ এনে প্ৰায় 13টা ক্ৰিষ্টেলৰ লাওখোলা পোৱা গৈছে। দেখাত ধুনীয়া ক্ৰিষ্টেলৰ এই লাওখোলাকেইটাই বৈজ্ঞানিকসকলক আগ্ৰহী কৰি তুলিছিল। বৈজ্ঞানিকসকল জানিবলৈ ইচ্ছুক আছিল যে আজিৰ পৰা প্ৰায় 12,000 বছৰ আগতে এটা প্ৰাকৃতিক ক্ৰিষ্টেলৰ টুকুৰাক কেনেকৈ ইমান ধুনীয়া ৰূপ দিয়া হৈছিল। এই লাওখোলাকেইটা ইমান ধুনীয়াকৈ পলিচ কৰা হৈছে যে হাতেৰে ক্ৰিষ্টেলৰ টুকুৰা এটাক এনেকৈ পলিচ কৰাৰ বাবে বালি আৰু পানীৰে হয়তো এইবোৰক বহু বছৰ ঘঁহিব লগা হৈছিল। বৈজ্ঞানিকসকল ইচ্ছুক আছিল জানিবলৈ যে বহু হাজাৰ বছৰ আগতে কেনেকুৱা প্ৰযুক্তিবিদ্যাৰ সহায়ত কোনো ক্ৰিষ্টেলৰ ইমান ধুনীয়া কাটিং কৰি ইমান সঠিক ৰূপ দিয়া হৈছিল। সেয়েহে বৈজ্ঞানিকসকলে এই ক্ৰিষ্টেলৰ লাওখোলাকেইটাক পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা কৰিছিল, কিন্তু পৰীক্ষাৰ ফলাফল আহিল অধিক আশ্চৰ্যজনক। এই লাওখোলাকেইটাৰ তলৰ অংশ আমাৰ মানুহৰ মুখৰ দৰে লৰচৰ কৰিব পাৰে। পৰীক্ষাত কোৱা গ'ল যে গোটেই লাওখোলাটো সম্পূৰ্ণ এটা ক্ৰিষ্টেলৰ টুকুৰাৰ পৰাই নিৰ্মাণ কৰা হৈছে। তেন্তে তলপাৰি দাঁত লৰচৰ কৰিব পৰাকৈ কি প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল এই লাওখোলাকেইটা? এই লাওখোলাকেইটাৰ ক্ৰিষ্টেলৰ পলিচ আছিল অধিক নিখুঁত। এই লাওখোলাকেইটাত পোৱা গৈছে চিলিকন কাৰ্বাইডৰ উপস্থিতি। চিলিকন কাৰ্বাইড হ'ল আধুনিক পলিচিং মেচিনৰ গ্ৰাইডিং বা পলিচিঙৰ বাবে ব্যৱহাৰ কৰা অংশত ব্যৱহাৰ কৰা এক বিশেষ কেমিকেল। উল্লেখযোগ্য কথা এয়া যে এই কেমিকেলৰ ব্যৱহাৰ কৰি নিখুঁত পলিচ কৰাৰ প্ৰযুক্তি আমি 18 শতিকাৰ শেষৰ ফালৰ পৰাহে আৱিষ্কাৰ কৰিছিলোঁ। তেন্তে বহু হাজাৰ বছৰ আগতে এনে প্ৰযুক্তি কোনে আৰু কেনেকৈ ব্যৱহাৰ কৰিছিল? লগতে ক্ৰিষ্টেলৰ টুকুৰা এটাক ইমান ধুনীয়াকৈ আকাৰ দিবলৈ ব্যৱহাৰ কৰা হৈছিল লেজাৰ কাটিং বা তেনে কোনো বিশেষ প্ৰযুক্তি। কাৰণ পৰীক্ষাৰ ফলাফলত এই লাওখোলাটো ইমান সঠিককৈ ৰূপ দিয়াৰ বাবে কোনো প্ৰাচীন প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা নগ'ল। 2012 জাপানৰ টকিঅ'ত থকা টেক কোম্পানী হিটাচিয়ে আৱিষ্কাৰ কৰি উলিয়াইছিল এটা বিশেষ বস্তু, এটা এনেকুৱা ডাটা ষ্ট'ৰেজ ডিভাইচ য'ত বহু হাজাৰ টিবি ডাটা বহু কোটি বছৰলৈকে সংৰক্ষিত কৰিব পাৰি। হিটাচিয়ে আৱিষ্কাৰ কৰিছিল কোৱাৰ্ট ক্ৰিষ্টেল গ্লাছ চিপ। হিটাচিয়ে আৱিষ্কাৰ কৰা এই সৰু মাইক্ৰ'চিপখনত বহু টিবি ডাটা এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা ষ্ট'ৰ কৰিব পাৰি। বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্মিত এই ক্ৰিষ্টেল চিপখনত সংৰক্ষিত হোৱা ডাটা বহু কোটি বছৰলৈকে নষ্ট নহয়। তেন্তে পৃথিৱীৰ বিভিন্ন ঠাইত পোৱা কোৱাৰ্ট ক্ৰিষ্টেলৰ এই লাওখোলাকেইটা কোনো বিশেষ ষ্ট'ৰেজ ডিভাইচ নহয়তো? প্ৰাচীন মায়া সভ্যতা অনুসৰি আমাৰ হাতীপতিটোত পৃথিৱীকে ধৰি এনেকুৱা 12টা গ্ৰহ আছে য'ত পৃথিৱীৰ দৰে জীৱন আৰু সভ্যতা আছে। তেন্তে বিভিন্ন স্থানত পোৱা 13টা এনে ক্ৰিষ্টেল স্কেলত তেনে গ্ৰহৰ ইনফৰ্মেশ্যন সংৰক্ষিত হৈ আছে নেকি?
এই স্কালকেইটাৰ আটাইতকৈ ডাঙৰ স্কাল চিমেণ্টেনিয়ান স্কালটোত বিশ্বব্ৰহ্মাণ্ডৰ সকলো ৰহস্যৰ কথা সংৰক্ষিত হৈ আছে নেকি? বহু হাজাৰ বছৰ পুৰণি এই লাওখোলাৰ নিৰ্মাণৰ প্ৰযুক্তি এতিয়াও ৰহস্য। এই লাওখোলাকেইটাত সংৰক্ষিত হৈ থকা ইনফৰমেশ্যন পঢ়িব পৰা বা বুজিব পৰা প্ৰযুক্তি আমাৰ হাতত বৰ্তমান নাই। হয়তো সুদূৰ প্ৰাচীন কালত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহত বাস কৰা কোনো পৰগ্ৰহী প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল এই ক্ৰিষ্টেল স্কালকেইটা। হয়তো সুদূৰ ভৱিষ্যতত আমি ইয়াৰ ৰহস্য বুজিবলৈ সক্ষম হ'ম। হয়তো সুদূৰ ভৱিষ্যতত পৰগ্ৰহীৰ দ্বাৰা সংৰক্ষিত এই ইনফৰমেশ্যনক আমি বুজিব পাৰিম। আপুনি কি ভাবে?